হেল্ল' গাইজ, কেনে খবৰ আপোনালোকৰ? বহুত ভাল, মোৰো ভাল। এয়া বেটাক স্কুলত উলিয়াই ললো, থবলৈ যাওঁ এতিয়া। থবলৈ গৈ আছো। আজি মোৰ পৰীক্ষা আছে। আমাৰ বেটাৰ আজি এক্সাম আছে, তো এক্সামত বহুত ভাল হ'ব কাৰণে আশীৰ্বাদ কৰক আপোনালোকে, যাতে সি 100ৰ ভিতৰত 100 পায়। এক পাক কমিলেও কোনো কথা নাই, 99 পালেও বহুত। হ'ব দিয়ক। বাবুক থৈ আহিলো, থৈ অহাৰ পিছত এতিয়া মই ঘৰত অলপ চলপ কাম আছিলে, কাম চাম কৰি ললো। আজি আপোনালোকক এটা কথা ক'ব ওলাইছো। কথাটো হৈছে কি, আপোনালোকৰ কেতিয়াবা গা ধুই থাকোতে কাণত পানী চানী সোমাই নেকি বাৰু? সোমাই, চবৰে সোমাই আৰু এইটো সাধাৰণ কথা। কিন্তু অতি সোনকালে কেনেকে বাহিৰত কেনেকে বাহিৰ কৰিব তো ঠিক আছে, মই এইটো অলপ টেকনিক অলপ আপোনালোকক কৈ আছো, চাওক। যদি সোঁকালত সোমাই তেতিয়াহ'লে সোঁফালে আপোনালোকে এনেকে হালিব, হালি কি কৰিব জানেনে? আৰু এনেকে জাপ মাৰিব। ঠিক আছে, এনেকে জাপ মাৰিব। তাৰপিছত যদি এইখন কাণত সোমাই এনেকে বেকা কৰি ল'ব, তাৰপিছতে এনেকে জাপ মাৰিব। তো তেতিয়া পানী অতি সোনকালে ওলাই যাব, মানে কি গৰম পানী তেনেকুৱাকৈ। তাৰপিছত এতিয়া মানে এনেই আছো আৰু ঘৰত থাকি, ভাবিলো অলপ ভ্লগে বনাও, সেয়াই আৰু। ডাঙৰ কথা এটা, কিবা বোলে হাতী আহিছে, হাতী চাওঁ বলকচোন, কি হৈছে। হাতী চাবলৈ আহি গলো, সেয়া দেখিছে, ইমান ডাঙৰ হাতী। ভয় লাগি যায় দেখিলে। এটা দুটা তিনিটা আহিছিলে, তিনিটা আহিছে ন, আৰু এটা আছে। জনাবাদ বাবু। একদম ভয় লাগে, পিছ দেখি নাপায় যিহেতু ন, পিছত থাকিব গ'লে পিককে অকণমান ভৰি লাগিব গ'লে গ'ল আৰু। बोल रही कि पानी भर गया, तू जा पी ले। बोलाले গোটেইখিনি মিলাই লৈ যাব ন, মানুহৰ নিচিনা লগতে মিলাই লৈছে, দেখিছে আচৰিত। এটা নহয়, দুটা নহয়, 3টাকৈ হাতী আহিছে জানেনে? 3টা হাতী মানে এইখিনিত, আমাৰ এইখিনিত মানে অহা নাই, দুটাই আহিছে এইকণত, আৰু অকণমান আগলৈ কমচে কম 100 মিটাৰ মানৰ আঁতৰত আৰু এটা আছে। তো মোৰ ভয় লাগে, আপোনালোকক আগত বেছি দেখুৱাব নোৱাৰোঁ ইমান ওচৰৰ পৰা। আজি বজাৰতো লগ পাইছিলোঁ, আজি সেইকেইটাকে, আজি বজাৰতো মানে যেতিয়া গৈছিলোঁ বজাৰতো দেখি আহিছিলোঁ, দেখি অহাৰ পিছত এতিয়া আকৌ ইয়াত দেখিছোঁ। গাইজ, আজি ব্লগটো ইমানেই, অকণমানি ব্লগ এটা দিলোঁ, চাওক, চাই কেনেকুৱা পাই জনাব দেই। আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰি দিয়ক। যেনে তেনে মোক দুখীয়া মানুহক অলপমান সহায় কৰক, অলপমান ছাবস্ক্ৰাইব কৰি দিয়ক প্লিজ প্লিজ প্লিজ। পিছত কৈ আছোঁ, এটা কাৰণ আছে মানে, কৰি দিয়ক না প্লিজ।